যা যা ভিডিঅ' বনাবলৈ পাহৰি আছোঁগৈ মই যা যা বঢ়িয়া বঢ়িয়া কনফাৰ্ম এইবাৰ ল'বই লাগিব এইফালে ফাৰ্ষ্ট পাৰ্টি আহি আছেগৈ তো সেইটো পাৰ্টি ভিডিঅ' কৰিব পাহৰি থাকিলোঁ চলি আছে ৰানিং ছোৱালীকেইজনী এনেই নৰ্মেলি 7 মিনিটমান লাগি আছে চাগে একেলগে ৰানিং কৰে বাৰু আমাৰ লগতে বাট টাইমটো ইমান নাচাওঁ ছোৱালীকেইজনীৰ তো নিজৰ নিজৰটো ৰানিং কৰি থাকে আৰু তো এইফালে এটা পাৰ্টি এইফালে ফুটবল প্লেয়াৰ তামাম অনুশীলন চলি আছে আমাৰ ফিল্ডত বঢ়িয়া বঢ়িয়া এইটো কি নৰ্মেল ৰানিং নে পিক আপ ৰানিং অঁ নৰ্মেল আমাৰ ল'ৰা গোটেইকেইটা দৌৰাই নাই মোৰ ভৰি বিষাই আছে আজি নদৌৰোঁ বুলি ভাবিছোঁ চাই লওঁ বাৰু হেল্ল' ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ফিজিকেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু সকলোৱে প্ৰেক্টিছ কৰি আছে চাগে তো বেছি দিন নাই ভালকৈ প্ৰেক্টিছ কৰক আৰু আপোনালোকে ছোৱালীৰ ৰানিং আৰু লং জাম্পৰ ভিডিঅ' খুজিছিলে ছোৱালীৰ ৰানিং আৰু লং জাম্পৰ ভিডিঅ' মানে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ইয়াতে ল'ৰা আৰু ছোৱালী একেলগে এটা ষ্টেপতে ৰানিং কৰে তো সেইকাৰণে এক্সট্ৰাকৈ আপোনালোকক অনলি ছোৱালী বুলি দেখাব নোৱাৰিম চাগে মানে একেলগে ৰানিং কৰে যিহেতু আমাৰ ট্ৰেকত ছোৱালীৰ 1600 মিটাৰ আমাৰ ইয়াত 5 পাক ঘূৰিব লাগে আৰু আমাৰ 3200 মিটাৰ 10 পাক ঘূৰিব লাগে ল'ৰা তো আপোনালোকক অলপ ভালকৈ দেখুৱাম বাৰু টাইমিঙৰ কথা জনাম বাৰু আপোনালোকক আমাৰ ইয়াত এজনীয়ে 6:30 মানত সোমাই আছে বাৰু টাইমিং আমাৰ ছোৱালীৰ কথা কৈছোঁ আৰু লং জাম্প 14 মান মাৰে তো লং জাম্পত আমাৰ ইয়াত 5জনী মানে এক্সিলেণ্ট মাৰি আছে আৰু লং জাম্প ৰানিংটোত ইমান নাজানো বাৰু কিন্তু এজনী 6.5 মিনিট মানত সোমাই আছে তো ভালেই বাৰু আমাৰ ছোৱালীকেইজনীৰো আৰু ল'ৰাৰো ভাল লং জাম্প আৰু চিন আপ চলি আছে আমাৰ কিন্তু বাট আমাৰ ৰানিঙত ভালকৈ মাৰ্ক উঠাবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে গতিকে চবেই প্ৰেক্টিছ কৰি আছে চবৰে চবেই কষ্ট কৰি আছে বাৰু যাই কি নহওক পোৱা নোপোৱাটো পিছৰ কথা তো আপোনালোকক আজি লং জাম্প আৰু ৰানিঙৰ ভিডিঅ' দেখুৱাম চিন আপ ষ্টেণ্ডখন অলপ বেকা হৈ আছে এতিয়া বান্ধিবগৈ লাগিব আজি হ'ব নাই নাজানো তো আপোনালোকক লং জাম্প আৰু ৰানিঙৰ ভিডিঅ' দেখুৱাম চাই থাকিব বঢ়িয়া 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 ইফালে ৰ'দত দেখাই নি গ মই যে আপোনালোকক কৈছিলোঁ অনলি ছোৱালী বা ল'ৰাৰ ৰানিং বুলি দেখুৱাব নোৱাৰোঁ আমাৰ মানে ল'ৰা আৰু ছোৱালী একেলগে ৰানিং কৰে ইয়াতে তো সেইকাৰণে এক্সট্ৰাকৈ অনলি ছোৱালী বুলি বলে মানে ভিডিঅ'টো বনাব নোৱাৰি মানে সেইকাৰণে আপোনালোকক কৈছিলোঁ মই তো এয়া আৰু নৰ্মেল ৰানিং কৰি আছে আমাৰ ছোৱালী সোপাই এয়া 3 পাক হৈছে বঢ়িয়া বঢ়িয়া 4 পাক ৰানিং 4 ৰানিং বঢ়িয়া 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 যাওঁ আমাৰ ছোৱালীয়ে ৰিল বনাব জানে কিন্তু ৰানিং নোৱাৰে যা জোচ দিছোঁ জোচ এতিয়া ছোৱালীৰ লং জাম্প হ'ব আমাৰ আজি ল'ৰাকেইটা নাই বাৰু ল'ৰাকেইটা ফুটবল খেলি আছে আজি ল'ৰাকেইটা ৰেষ্ট আৰু ময়ো নামাৰোঁ আজি তো ভৰি বিষাই আছে সেইকাৰণে আজি লং জাম্প নামাৰোঁ ৰানিঙো মৰা নাই এনেই ৱাৰ্ম আপ কৰিলোঁ তো আপোনালোকক এতিয়া যিমান ভাল হয় বেয়া হয় এইফালে ল'ৰা ৰানিং চলি আছে যিমান ভাল হয় বেয়া হয় অলপ হ'লেও আমাৰ ছোৱালীকেইজনীৰ লং জাম্প দেখুৱাম তো চাই থাকিব এতিয়া হাই কামাণ্ডো গাৰ্লছ আমাৰ বেছিভাগ ল'ৰাই আজি ৰানিং আৰু লং জাম্প মৰা নাই এইফালে ফুটবল খেলি আছে বঢ়িয়া 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 এক্সিলেণ্ট আহিছে বঢ়িয়া এক্সিলেণ্ট আহিছে 12 ক্ৰছ 12.5
বঢ়িয়া এক্সিলেণ্ট। আমাৰ ছোৱালীৰ লং জাম্প দেখুৱালোঁ আপোনালোকক। ছোৱালী মই কৈছিলোঁ আগতো ছোৱালী গোটেইকেইজনীয়ে অলপ এক্সিলেণ্ট মাৰিলে মাৰে বুলি ক'লেও বেয়া নহয়। তো গোটেইকেইজনী এক্সিলেণ্ট মাৰে বাৰু। তো দুজনী মানে মাৰিব পৰা নাই, 10জনীমান আছে। তো ভালেই মাৰিছে ৰানিঙো অলপ 4জনী 5জনীমান ভাল মাৰিছে। তো এতিয়া তো আমাৰ ল'ৰাকেইটা আজি ভালকৈ ৰানিং কৰা নাই, ফুটবল খেলি আছে। আপোনালোকক ল'ৰা ৰানিং ইমান নেদেখুৱালোঁ, লং জাম্প মৰাই নাই যিহেতু আজি ল'ৰা। তো ময়ো ৰেষ্ট ল'লোঁ আজি। তো আমাৰ ছোৱালীৰ ভিডিঅ' খুজিছিলে লং জাম্প আৰু ৰানিঙৰ। ছোৱালীৰ দুজনী মানে 6:30 মানত সোমাই আছে। বাট আৰু লং জাম্প আপোনালোকৰ 10জনীমানৰ ভিতৰত 8জনী মানে এক্সিলেণ্ট মাৰি আছে আৰু ভালেই মাৰিছে। আমাৰ ছোৱালীকেইজনীৰ প্ৰিপেৰেশ্যন ভাল চলি আছে। তো আপোনালোকৰ জনাব, আমাৰ ছোৱালীকেইজনীও আপোনালোকৰ আপডেট জানিব বিচাৰিব। তো বেছি দীঘল নকৰোঁ, পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় অসম।